আপোনালোকৰ পাঠ্যপুথি অংকুৰণত সন্নিৱিষ্ট পাঠ এন ফ্ৰাংকৰ ডায়েৰী সম্পৰ্কে আলোচনা কৰোঁ আহা। পাঠটি আলোচনা কৰিবলৈ যোৱাৰ আগতে ডায়েৰীনো কি সেই সম্পৰ্কে আলোচনা কৰোঁ আহা। ডায়েৰী হ'ল দৈনন্দিন জীৱনত আমি কৰা কৰ্মৰ বিৱৰণ। ডায়েৰীক দিনলেখা বা দিনলিপি বুলিও কোৱা হয়। দিনলিপি লিখাটো এটা অতি ভাল অভ্যাস। দিনলিপি লিখাৰ অভ্যাসে ব্যক্তিমনৰ উৎকৰ্ষ সাধন কৰে। দিনলিপি লিখিলে সেই দিনটোৰ ঘটনা বহু দিনলৈ স্মৃতি হৈ থাকি যায়। এখন ভাল ডায়েৰীত একোটা দিনৰ বিশেষ কাৰ্যসমূহৰ সংক্ষিপ্ত অথচ অৰ্থবহ বৰ্ণনা থাকে। ডায়েৰী যদিও ব্যক্তিমনৰ সৃষ্টি, এখন ভাল ডায়েৰীত সেই সময়ৰ সামাজিক আৰু সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো ঘটনা প্ৰতিফলিত হ'ব পাৰে। পৃথিৱীৰ প্ৰতিতযশা ব্যক্তিসকলে এইদৰে ডায়েৰী লিখি নিজৰ মনোভাৱ প্ৰকাশ কৰি থৈ গৈছে। এইবিলাক পঢ়ি সেই সময়ৰ ঘটনা প্ৰবাহৰ কথা জানিব পাৰি। এখন দেশ বা জাতিৰ ৰুচিবোধ, চিন্তন, মননৰো প্ৰকাশ দেখিবলৈ পোৱা যায়। উত্তৰ পুৰুষে ডায়েৰী পঢ়ি সেই সময়ৰ বহু কথা জানিব পাৰে। অসমৰ প্ৰখ্যাত গল্পকাৰ আৰু সাৰ্থক চিত্ৰ নিৰ্মাতা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দিনলিপিবোৰ প্ৰান্তিকৰ পাতত শেষ পৃষ্ঠা শিতানেৰে প্ৰকাশিত হৈছে। তেনে এখন আপুৰুগীয়া ডায়েৰীয়ে হৈছে এন ফ্ৰাংকৰ ডায়েৰী। এন ফ্ৰাংক আছিল এগৰাকী 13 বছৰীয়া ইহুদী ছোৱালী, যি নাজী বাহিনীৰ ভয়ত আত্মগোপন কৰি আছিল। এন ফ্ৰাংকৰ ডায়েৰী এখন বিশ্ববিখ্যাত তথা বহু পঠিত গ্ৰন্থ। তেখেতৰ জন্ম হৈছিল 1929 চনৰ জুন মাহৰ 12 তাৰিখে জাৰ্মানীৰ ফ্ৰাংকফুটত। দেউতাকৰ নাম আছিল অটো ফ্ৰাংক। 1933 চনত অত্যাচাৰী হিটলাৰৰ ইহুদী নিধনযজ্ঞৰ ভয়ত ফ্ৰাংক পৰিয়ালে জাৰ্মানী এৰি হলেণ্ডত, এতিয়াৰ নেদাৰলেণ্ডত আশ্ৰয় লয়। 1939 চনত দ্বিতীয় মহাযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ইহুদীসকলৰ ওপৰত নাজী বাহিনীৰ অত্যাচাৰ আৰম্ভ হয়। 1942 চনত 13 বছৰীয়া এনে জাৰ্মানীৰ নাজী সৈন্যৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ নিজ পৰিয়াল আৰু আন 4জন মানুহৰ সৈতে এটা অফিচ ঘৰৰ পিছফালে থকা বন্ধ কোঠালিত 2 বছৰ ধৰি আত্মগোপন কৰি থাকে। এই সময়ছোৱাতে ফ্ৰাংকে 13 বছৰীয়া জন্মদিন উপলক্ষে উপহাৰ পোৱা এখন ডায়েৰীৰ পাতত আত্মকথা লিখিবলৈ লয়। এনে শেষবাৰৰ বাবে ডায়েৰী লিখে 1944 চনৰ 1 আগষ্ট মঙলবাৰে। কিন্তু 1944 চনৰ 4 আগষ্টত তেওঁলোক ধৰা পৰে আৰু দেউতাকৰ বাহিৰে এন ফ্ৰাংককে ধৰি আন সকলোৱে 1945 চনৰ মাৰ্চ মাহত সামৰিক শিবিৰতে মৃত্যু হয়। ঘটনাক্ৰমে এনৰ ডায়েৰীখন পোৱা গ'ল। এই ডায়েৰীৰ পৰা কৈশোৰৰ পৰা যৌৱনলৈ আগবঢ়া ছোৱালীজনীৰ মনটো, তাইৰ ভালপোৱা, ধৰ্মৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু তাইৰ অসাধাৰণ জীৱন কাহিনীৰ বিষয়ে সুন্দৰকৈ জানিব পাৰি। এনে আশা কৰিছিল, মৃত্যুৰ পাছতো মই জীয়াই থাকিব খোজোঁ। সঁচাই এন আজি মৰিও অমৰ। 1947 চনত এনৰ দেউতাকে ডায়েৰীখন প্ৰকাশ কৰে। সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰা এই ডায়েৰীখন বিশ্বৰ বহু ভাষালৈ অনুদিত হৈছে। এন ফ্ৰাংকৰ চিন্তাৰ পৰিধি আছিল বিশাল। আত্মগোপন কৰি কটোৱা যন্ত্ৰণাকাতৰ জীৱনৰ কৰুণ অভিজ্ঞতা 13 বছৰীয়া এই কিশোৰীগৰাকীয়ে প্ৰতিদিনে
লিপিবদ্ধ কৰি গৈছিল। এনৰ ডায়েৰীৰ পৃষ্ঠাৰ এটা দিন শনিবাৰ 1942 চনৰ 20 জুন তাৰিখটোৰ বিৱৰণ তোমালোকৰ পাঠ্যপুথিত উল্লেখ আছে। এনে উল্লেখ কৰিছে ডায়েৰী লিখাটো আশ্চৰ্যকৰ অভিজ্ঞতা। তেওঁ শংকাবোধ কৰিছে এজনী সাধাৰণ 13 বছৰীয়া কিশোৰীৰ ডায়েৰীখনক লৈ ভৱিষ্যতে কোনোবাই আগ্ৰহ প্ৰকাশ কৰিবনে? কোনেও আগ্ৰহ প্ৰকাশ নকৰিলেও হৃদয়ত পঞ্জীভূত হৈ থকা কথাবোৰ প্ৰকাশ কৰাটো অতি গুৰুত্বপূৰ্ণ। এনৰ কোনো বিশ্বাসী বন্ধু নাছিল যাক তেওঁ হৃদয়ৰ সমস্ত কথা ক'ব পাৰিছিল। সেয়ে তেওঁ মৰমৰ ডায়েৰীখনক কিটি নামেৰে সম্বোধন কৰিছিল। কিটিক তেওঁ হৃদয়ৰ সমস্ত কথা হিয়া উজাৰি ব্যক্ত কৰিছিল। তেওঁ মৰমৰ কিটি বুলি সম্বোধন ধৰি লিখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। এই প্ৰবাদ ফাঁকি এনে খুব ভালকৈ অনুভৱ কৰিছিল। বন্দিত্ব জীৱনৰ নিসংগতা আৰু একাকিত্বৰ পৰা মুক্তি পাবলৈ তেওঁ কাগজৰ আশ্ৰয় লৈছিল। মাক দেউতাক, বায়েক, খুৰাক খুৰীয়েক আদি সকলোৰে মৰমৰ মাজত থাকিও তেওঁ অকলশৰীয়া অনুভৱ কৰিছিল। এন ফ্ৰাংকে তেওঁৰ আইতাকৰ কথা ডায়েৰীত উল্লেখ কৰিছে। 1941 চনৰ গ্ৰীষ্মকালত আইতাক অসুখত পৰিছিল। তাৰ পাছত অস্ত্ৰোপচাৰ কৰিব লগা হ'ল। কিন্তু দুৰ্ভাগ্যক্ৰমে 1942 চনত আইতাকৰ মৃত্যু হ'ল। আইতাকলৈ সঘনে মনত পৰি থকা এনে 1942 চনত পালন কৰা জন্মদিনটোত আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল। 1942 চনৰ 20 জুনত এনে ডায়েৰীৰ পাতত লিখিছিল, বৰ্তমান আমাৰ পৰিয়ালৰ 4জন সদস্য কুশলে আছোঁ। কিন্তু 1945 চনত এনৰ দেউতাকৰ বাহিৰে পৰিয়ালৰ বাকী সদস্য কেইগৰাকীৰ মৃত্যু হয়। এনেদৰে এন ফ্ৰাংকে 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখে আৰু 4 আগষ্ট তাৰিখে তেওঁলোকৰ পৰিয়ালটোক নাজী বাহিনীয়ে আটক কৰে। শেষত বন্দী অৱস্থাত অনাহাৰ, অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক, বায়েক আৰু এনৰ মৃত্যু হৈছিল। একমাত্ৰ জীৱিত অৱস্থাত এনৰ দেউতাক বাচি থাকিল আৰু জীয়েকৰ ডায়েৰীখন সম্পাদনা কৰি কিতাপ আকাৰে প্ৰকাশ কৰিছিল। এইদৰেই এন আজিও মৰিও অমৰ হৈ আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তোমালোকৰ পাঠ্যপুথিত সন্নিৱিষ্ট এই পাঠটো পঢ়ি বুজিবলৈ যত্ন কৰিবা আৰু তোমালোকেও ডায়েৰী লিখাৰ অভ্যাস গঢ়ি তুলিবা। আজিলৈ আমাৰ পাঠ ইমানতে সামৰিছোঁ। তোমালোকলৈ ধন্যবাদ।